नाथाय माने आं न'आव फैबाय थानाय समावनो ओमफ्राय बिसोरो आंखौ नुनानै आंबो खारदों सोर मानसि गोसोम गोसोम ओंखारदेरखो होननानै माने खारनायावनो बिसोरो आंखौ होसोथाब गावनानै ओमफ्राय गावनानै थिखोना लाबोदों आंखौ ससे ओमफ्राय गावसोर गारना खारबाय आरो सोरमोन बिसोरलाय जिखुनु जा माबा मानसिखौ आं सिनायखायो गावग्राया माबा मा होनो मिहिमिया होनना अबेनि बिलाय जिखुनु जा बेंथलाव थायो दसथासोआव मर्निं ना इभिनिं माबा मोनानि नों अबाव थांनायमोन आं माने हजोंहाय नासो नायनो होननानै थांदोंमोन औ नोंखौ माबाफोर सन्देह लादों नामा सन्देह लादों मा सन्देह लादों जिखुनु जा दंफां बारहोग्रा सानदों खोना माखो बिदि आरो गरबेसे गुलि गावनाय गरसे अबाव नांदों फेन्दायाव औ मा गामि गामिया सारियालि थिनं थाइखानि मा नाम आंना औ बिनामे আচলতে আমাক পৰহি ৰাতি আমি কালি এটা এফআইআৰ দিছোঁ পৰহি ৰাতি কিছুমান মানুহে দুষ্কৃতিকাৰী মটৰচাইকেল আহি ৰেঞ্জ অফিচত গৈ পেলাই ষ্টাফখিনিক ধমকি দি থৈছে তোমালোকে যদি ৰতিঘাটা ৰেঞ্জত তোমালোকে যদি আমাক যদি বাধা দিয়া এই খ্ৰীষ্টমাছলৈকে তেতিয়াহ'লে আমাৰ ভয়ানক আপোনালোকৰ বিপদ হ'ব বুলি ক'লে ৰেঞ্জ অফিচাৰে কালি ৰাতিপুৱা মোৰ ওচৰত আহি পেলাই ইতিমধ্যে আমি আলোচনা কৰি পেলাই এফআইআৰ এখন দিয়া হৈছে হেৰিত আপোনাৰ ৰতিঘাটা থানাত এটা এফআইআৰ এখন দিব দিয়া হৈছে ইতিমধ্যে আমি SSB আৰু SPকো আমি জনাইছিলোঁ যে এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে আমি পাৰ্টিটো হেৰি কৰিম আৰু মই ৰেঞ্জ অফিচাৰৰ দায়িত্ব দিছিলোঁ যে আপুনি পুলিচ পাৰ্টি SSB পাৰ্টি আমাৰ যিমান NGO বা ফৰেষ্ট পাৰ্টি আছে আমি বিভিন্ন ধৰণৰ তেওঁলোকৰ ডিমৰাইজ কৰিব লাগিব নহ'লে আমাৰ ওপৰত হেৰি কৰিব তেনেকুৱাতে কালি আমাৰ এটা পাৰ্টিৰ লগত গৈছিলে বেংটল পাৰ্টিত গৈছিলে বেংটল পাৰ্টিত আমাৰ 3জন ষ্টাফ আছিলে 4জন NGO আছিলে তেওঁলোকৰ মাজত যদি খুংৰিং পাৰ হৈ পেলাই চেলেখাৰ পৰা যিটো মাল আহে তাতে তেওঁলোকৰ এটা কনফ্ৰণ্টেশ্যন হ'ল সন্দেহত এটা ব্লেংক ফায়াৰিং দিয়া হ'ল কাৰণ এজন মানুহৰ ভৰিত লাগিছে আমি খবৰ পাইছোঁ আৰু ইতিমধ্যে আমি ৰেঞ্জ অফিচাৰক কৈছোঁ তথাপি পুলিচৰ থ্ৰুদি তেওঁলোকক আমি হস্পিটেলত অনা হৈছে কিন্তু যিজন আহত লোক তেওঁ কৈছে যে মোক গুলিয়াই তেনেকৈ পেলাই থৈ গ'ল দৌৰাদৌৰি হ'ল দেউতাকে আনি পেলাই মোক হস্পিটেলত ভৰ্তি কৰালে বন বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ যোগাযোগ কৰা হোৱা নাই সেই কথাটো মোক অলপ আগতে SP কৈছে এতিয়া মই ফিল্ডত গৈ পেলাই কি কাৰণত কেনেকুৱা হৈছে সেইখিনি মই জনাৰ পিছতে আপোনালোকক ক'ব পাৰিম যে যিয়ে নহওক জংঘলৰ ভিতৰত ৰাতি 2টা বজাৰ বা 1টা বজাত সিটো আৰু ভাল কাম কৰিবলৈ যোৱা নাই গতিকে আমি বাদী বিবাদী চব কথাই শুনিম যদি ভুল যদি আমাৰো হয় আমি এইটো নিৰভাৱে চাম কিন্তু পৰাপক্ষত যিটো দেখা গৈছে তেওঁলোকে অবাধ ধৰণে আমাক ভয় খুৱাই কাম কৰিব বিচাৰিছে গতিকে আমি এই ক্ষেত্ৰত যদি আৰ্মছৰ যদি সহায় নলওঁ আমাৰ দিগদাৰ হ'ব আৰু যিজন ল'ৰা গুলিবিদ্ধ হৈছে তেওঁ কি আচলতে তেওঁ একচুৱেলি NDB আছিলে কিন্তু আমি গৈ পেলাইহে বিচাৰ কৰি চামগৈ এতিয়াতো NDB নাই আগতে সংগঠন চিকিৎসাটো আমি ইতিমধ্যে আমি EM ছাৰক ক'লোঁ আৰু আমিও মিলি পেলাই আমি চিকিৎসাৰ ব্যৱস্থা ল'ৰাজনে অভিযোগ কৰা মতে NGOৰ ল'ৰাই কোনোবা NGOৰ ল'ৰাই গুলিয়াইছে বুলি কৈছে ঠিক আছে আমি গৈ পেলাই ফিল্ডত গৈ পেলাই আমি গোটেইখিনি চাম যিহেতু আমাৰ 315 বন্দুক এইটো হাতীখেতীয়া বন্দুকে গতিকে ইমানখিনিতো মেজৰ কেজুৱেলিটি হ'ব নালাগে তথাপি আমি গৈ পেলাই গোটেইখিনি ব্যৱস্থা ল'ম হয়তো আমি এতিয়া মই ওলাইছোঁ তাৰপিছত আমি ডিটেইল ঘটনাখিনি জানিম